নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মোৰ কিচেনত বনাম খাহী মাংসৰ ভুনা। এয়া দেখিছে মই এয়া ধুই ল'লোঁ, সৰু সৰুকৈ কাটি, ডাঙৰকৈ কাটা নাই কাৰণ মছলা নোসোমায়, মই সৰু সৰুকৈ কাটিছোঁ। এয়া সৰু সৰুকৈ কাটি মই ধুই ল'লোঁ। এতিয়া মই ইয়াত প্ৰথমে মেৰিনেট কৰিম। প্ৰথমে মই দিলোঁ ইয়াত তেজপাত, ইয়াত আছে ডালচেনি, লং, ইলাইচি, এয়া দিলোঁ পিঁয়াজ, এতিয়া দিম নহৰু, এতিয়া দিম আদা, আৰু অকণমান নহৰু দি দিছোঁ, নহৰু কম হ'ব। এতিয়া মই দিম নিমখ, এতিয়া মই দিম হালধি গুড়ি, এতিয়া দিম জিৰা 1 চামুচ, এতিয়া মই দিম জলকীয়া গুড়ি 1 চামুচ, আৰু নেক্সট দিম জালুকৰ গুড়ি 1 চামুচ, আৰু ইয়াত অকণমান দিম তেল। মই এইখিনি সানি দিম। খুব কম মছলাত বনাই আছোঁ, বাকী এইবিলাক গৰম মছলা, মিট মছলা এইবিলাক দিয়া নাই, কাৰণ এইবিলাক খোৱা বেয়া। এতিয়া মই এইখিনি মেৰিনেট কৰিলোঁ। এতিয়া মই 30 মিনিট এনেকৈ ঢাকি থৈ দিম। এয়া 30 মিনিট হৈ গ'ল। এতিয়া মই বনাম আৰু এয়া মই গেছত কেৰাহী তুলি দিলোঁ। কেৰাহী গৰম হ'ল। এতিয়া মই ইয়াত তেল ঢালিম। তেল গৰম হৈ গ'ল। এতিয়া মই মাংসখিনি দি দিওঁ।
ভাজি দিছে মই খুব কম মছলা দিছোঁ আমি ইমান নিয়ম মছলা নাখাওঁ আৰু মই ইয়াত পানী নিদিওঁ মাংসৰ যিমানখিনি পানী আছে সেই পানীখিনি দিয়ে হ'ব মই এইখিনি চিমত দি দিম মই চিমত টাইম লাগিব সিজিব এতিয়া মই এইখিনি চিমত দি দিলোঁ মই ইয়াত এতিয়ালৈকে পানী দিয়া নাই পানী যদিহে লাগে সিজিবলৈ তেতিয়াহে দিম এতিয়া মানে মাংসৰ পানীৰে সিজি আছে তাকো মই চিমত দি দিম বহুত সিজিব পানী নিদিয়াকৈ মই গোটেইখিনি ভুনিলোঁ এতিয়া আৰু সিজিব আছে মাংসখিনি এতিয়া মই ইয়াত অলপ পানী দিম সিজিবলৈ মাংসখিনি বহুত ধুনীয়াকৈ ভুনা হৈছে চব এতিয়া মই ইয়াত অকণমানহে পানী দিম ইমান নিদিওঁ মাংসখিনি সিজিব অকণমান দিম চিমত দি দিলোঁ এতিয়া চাউল
10 মিনিটমান ৰাখিলে হৈ যাব। সিজি আহিছে মাংসখিনি, আৰু আমি 10 মিনিটমান ৰাখিলে হৈ যাব। প্ৰায় সিজি আহিছে। ধুনীয়া হৈছে মাংসখিনি, সিজি গ'ল এতিয়া। কালাৰ বহুত ধুনীয়া হৈছে, আৰু মই মাংসখিনি অতি কম পৰিমাণৰ মছলা দি বনাইছোঁ। আশা কৰোঁ আপোনালোকে এনেকৈ বনাই খাব। এতিয়া মই গেছটো অফ কৰি দিলোঁ। আজি মই আপোনালোকৰ পৰা বিদায় ল'লোঁ। আশা কৰোঁ আপোনালোকে এনেকৈ বনাই খাব।